নমস্কাৰ, মই শ্ৰী Premananda Changmai ছাৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই বিশেষ এটা অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আজি মোৰ এই অনুষ্ঠানটোৰ অতিথি হ'ল মিণ্টুমণি গগৈ। নমস্কাৰ। মিণ্টুমণি গগৈ হ'ল এজন ছাত্ৰ, কিন্তু ছাত্ৰৰ উপৰিও অধ্যয়ন কৰাৰ উপৰিও তেওঁ যথেষ্ট গীত গাইছে। কি গীত গাইছে, কেনেধৰণৰ গীত গাইছে আৰু কি মঞ্চত গৈ কোন মঞ্চত গৈ গীত গাইছে, এই গোটেইখিনি কথা মই আজি মিণ্টু গগৈৰ পৰা শুনিবলৈ চেষ্টা কৰিম। গতিকে মিণ্টুমণি গগৈয়ে আমাক এই গোটেইখিনি কথা ক'ব। গতিকে মই আশা কৰোঁ মোৰ এই চাংমাই ছাৰ চেনেলৰ যোগেদি তোমালোকে এজন ছাত্ৰৰ পঢ়া শুনাৰ লগতে যে গীতো পৰিৱেশন কৰিব পাৰে, গতিকে এই কথাটো আজি অলপ তোমালোকে উপলব্ধি কৰিবা আৰু আশা কৰোঁ তোমালোকেও কিছুমান গীত গাবলৈ চেষ্টা কৰিবা বুলি মই আশা কৰিছোঁ। এতিয়া মিণ্টুমণি, মই এতিয়া তোমাক সুধিব বিচাৰিছোঁ যে তুমি প্ৰথমতে কিছু কথা ক'বা নে গান এটা গুণগুণাই ল'বা? প্ৰথমবাৰলৈ মই গীত এটা অলপ গুণগুণাই লওঁ। জানমনি সপোনতে আহিবা, দুচকুতে ভাহিবা, মৰমেৰে মাতিবা জান। জানমনি তুমি হবা পৰি, দুয়ো হাত ধৰা ধৰি কৰি আমি সৰগলৈ যাম। জান, আমি সৰগলৈ যাম। জান। ধন্যবাদ। মিণ্টুমণি গগৈ ঘৰ হ'ল চৰাইদেউ জিলাৰ কাকতিবাৰী অঞ্চলৰ টিমন হাবি গাঁৱৰ বাসিন্দা। গতিকে মিণ্টুমণিৰ পৰা মই এইটো কথা জানিব বিচাৰিম, তুমি যে গীতৰ লগত জড়িত হ'লা, যে প্ৰথম যিটো গীত বা কেতিয়াৰ পৰা গীত আৰম্ভ কৰিছিলা সেই বিষয়ে অকণমান কোৱা। মই গীত বুলি ক'লে 2019 চনৰ 31 ডিচেম্বৰ তাৰিখে মোৰ এটি এলবাম মনুস্মিতা এলবামটি মই আগবঢ়াই দিছিলোঁ আৰু সেই গীতটি ইমান নচলিল বাৰু, হ'লেও দুই এজন লোকে শুনিছে চাগে গীতটি। তথাপি গীতটি অকণমান গুণগুণাই দিলে ভাল হ'ব নেকি? ঠিক আছে, মই 2 লাইন মান গুণগুণাই দিছোঁ। মধুস্মিতা দহকৈ পথাৰত, মধুস্মিতা হালে বাই মই থাকোঁতে, মধুস্মিতা তুমি যে আহিছিলা, মধুস্মিতা হাততে চাজপালৈ, দুৰু দুৰু কৈ কপিছে বুকু মোৰ জানা, মৰমবোৰো এধানিকৈ বাঢ়িছে জানা, তোমাকে লৈ বুকু জানা লিখো কবিতা, মধুস্মিতা দহকৈ পথাৰত, মধুস্মিতা হালে বাই মই থাকোঁতে। তোমালোকৰ পৰিয়ালত কোনো ব্যক্তি বা পৰিয়ালৰ কোনো বংশৰ কোনো ব্যক্তিয়ে গানৰ লগত জড়িত হৈ আছিলে নেকি, য'ত তুমি অনুপ্ৰাণিত হৈছিলা? অনুপ্ৰাণিত হৈছোঁ বুলি ক'লে মোৰ দেউতাই, মই সৰু যেতিয়া আছিলোঁ তেতিয়াৰ পৰাই বজাৰলৈ যায়। বজাৰলৈ গৈ যেতিয়া আহে, ঘৰত আহি মানে হৰিনাম বা টোকাৰী গীতবোৰ গুণগুণাই থাকে, বিহু গীত গায়, তেনেকুৱা গীতবোৰ অলপ গুণগুণাই থাকে। শুনি অলপ ভাল লগা হ'ল আৰু তেতিয়াই মই দেউতাক ক'লোঁ যে দেউতা, মোৰ গান গাম বুলি ভাবিছোঁ। তেতিয়া আমাৰ আৰ্থিক অৱস্থা ইমান এটা ভাল নাছিল, হ'লেও দেউতাই বহুত কষ্ট কৰি যি পাৰে আৰু যোগাৰ কৰি দিলে পইচা। তাৰ পৰাই অলপ গীত চিত লিখিবলৈ চেষ্টা কৰিলোঁ, মই লিখিলোঁ আৰু তেনেকৈ গীত এটি কিনিবলৈ বহুত টকা খৰচ হয়। সেইকাৰণে মই নিজে লিখিলোঁ, তাৰপিছত দেউতাই লিখিলে, তাৰপিছত মায়ে লিখিলে, আমি তিনিজনে মিলি লিখি পেলাই গীত এটি প্ৰস্তুত কৰিলোঁ। প্ৰস্তুতটো কৰি ষ্টুডিঅ' গ'লোঁ, ষ্টুডিঅ' ৰেকৰ্ড কৰি মেলি আৰু আঁকোৱালি ইমান এটা নল'লে বাৰু গীতটি। হ'লেও 2020 চনত আকৌ মই আদিবাসী এলবামৰ বৰ্ষাৰণী এলবামৰ এটি গীত আপোনালোকলৈ আগবঢ়াই দিছিলোঁ আৰু গীতটি দুইজনে আঁকোৱালি লৈছিল। পাতাতোলা এলবামৰ আদিবাসী গীত আছিল, অলপ চাদ্ৰী টাইপৰ। ঠিক আছে। পাতাতোলা জানির নাই মিলি রে,
মাজা ঘষা শিখেছি নাই মিনি রে হরিয়ালি বাগান আমার তিমনে সুখের জীবন বিতায় এই গাঁৱে রে থেংক ইউ গানটো সুখৰ জীৱন বাৰু কিন্তু মই জানো তুমি যথেষ্ট কষ্ট কৰি আজি এইটো অৱস্থা পাইছাহি আৰু মই বহুতো মঞ্চত তোমাক পাইছোঁ আমাৰ গাঁৱৰ যিবিলাক আমাৰ কিবা অনুষ্ঠান প্ৰতিষ্ঠান পাতিলে তোমাক মঞ্চলৈ মাতে এতিয়ালৈকে তুমি যথেষ্ট মঞ্চত গীত গালা বুলি মই জানো তো এতিয়া কিমানমান মঞ্চত গীত গালা এতিয়ালৈকে সৰুবৰ মই যেতিয়া 2019 চনত গীত গাইছিলোঁ তেতিয়া মোক ইমানটা চিনি পোৱা নাছিলে আৰু মোৰ ঘৰৰ ওচৰৰ মানুহবোৰ নাজানিছিলে যে মিণ্টুমণি বুলি কোৱা এজন ল'ৰা আমাৰ গাঁৱতে আছে আৰু সিও মানে গীত গাই বুলি নাজানিছিলে 2020 চনত যেতিয়া মই পাতা তোলা এলবামৰ গীতটি অলপ আগবঢ়াই দিলোঁ তেতিয়া মোক দুই এজনে চিনি পাবলৈ ধৰিলে তেতিয়াৰ পৰাই আৰু গাঁও ঘৰে মঞ্চবোৰত গীত গাবলৈ মাতিলে আৰু তেতিয়াৰ পৰাই দুই এজনে চিনি পায় আৰু যেতিয়া নেকি 2021 চনত মই এবাৰ বৰ্ষাৰণী ৰিটাৰ্ণ বুলি এটা মিনি ৰিটাৰ্ণ গীত এতিয়া আগবঢ়াই দিয়ে দিল টুটেলা গীতটি বহু লোকে আদৰি লৈছিলে আৰু সেই গীতটিৰ পৰা এতিয়া দুই এজন মানুহে চিনি পাবলৈ লৈছিলে মঞ্চত গীত গোৱা বা মঞ্চলৈ মাতে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ মাতে এতিয়া আমাৰ কথাটো হ'ল কি তুমি অহা যোৱা কৰা তোমাৰ খা খৰচৰ কথা আছে তেনেকুৱা ধৰণৰ পাৰিতোষিক বা কিবা এটা তুমি ডিমাণ্ড কৰা নেকি বা তোমালোকৰ সেই কমিটিয়ে নিজে কিবা এটা দিয়ে নাই মই এতিয়া ইমানটা ডাঙৰো হোৱা নাই মই এতিয়া পঢ়ি আছো বৰ্তমান সেইটো কাৰণে মই একো ডিমাণ্ড বুলি নাহে মাত্ৰ অহা যোৱা নামত খৰচৰ নামত কিবা এটা কমিটিয়ে দিয়ে কমিটিৰ ফালৰ পৰা নিজে দিলে দিয়ে আৰু দিবও পাৰে নিদিয়া নহয় দিব লাগিবও কাৰণ কেলেই মঞ্চ এখনলৈ গৈ গীত গোৱা যথেষ্টখিনি খা খৰচৰ কথা আছে কষ্টৰ কথা আছে পৰিশ্ৰমৰ কথা আছে তথাপি আৰু এখন মঞ্চ পাইছা তাৰ কাৰণে ভাল লাগিছে তো এতিয়া আমাৰ কথাটো হ'ল কি যে এই গীতবিলাক গাই তুমি যেতিয়া নেকি কিছুমান ভিডিঅ' বনাইছা যিবিলাক আমি তোমাৰো নিজৰ ইউটিউব চেনেল আছে তো মই তাত অলপ পাইছোঁ দেখিছোঁ তো গতিকে ভিডিঅ' কিছুমানো বনাইছা তাৰপিছত এই ভিডিঅ'বিলাকৰ যিটো ৰাইজৰ সঁহাৰি কেনেকুৱা ৰাইজৰ সঁহাৰি বুলি ক'লে মোৰ নিজা ইউটিউব চেনেল এটা আছে মিণ্টুমনি অফিচিয়েল ফৰ কণ্টেক্ট বুলি মোৰ নিজা চেনেলটোত ইমানটা মানে মানুহে ইমানটা এতিয়ালৈকে ভুমুকি মৰা নাই বাৰু চেনেলটোত হ'লেও দুই এজনে চাইছে আৰু পাতা তোলা গীতটি পোনপ্ৰথমবাৰৰ বাবে মই মোৰ নিজৰ নিজা চেনেলতে দিছিলোঁ হ'লেও মোৰ গানবোৰ আৰু ভিডিঅ'বোৰ প্ৰায়ভাগ মানে মোৰ ককাইদেউ চান্তাতি বুলি কয় তেখেতৰ চেনেলতে দিওঁ আৰু তেখেতৰ চেনেলৰ যোগেদি প্ৰায়ভাগ মানুহে মানে চাই আৰু গীতটি এতিয়া আমাৰ নতুন যিটো জানুৱাৰী মাহ নতুন বছৰ আহি আছে নতুন বছৰটো তোমাৰ কিজানি সম্ভৱ ক'ৰবাত আছে তোমাৰ প্ৰগ্ৰেম হয় এতিয়া মাঘ বিহুটো কিজানি প্ৰগ্ৰেম আছে নেকি বা কেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈ আছে মাঘৰ বিহুত বাৰু এতিয়ালৈকে মই ইমানটা প্ৰগ্ৰেম পোৱা নাই হ'লেও দুটা প্ৰগ্ৰেম ওলাইছে দুইখন মঞ্চতে মই দুটামান গীত গাই মঞ্চ সামৰিব লাগিব হয় 1-2 ঘণ্টা তেনেকৈ মঞ্চখন মানে গীত পৰিৱেশন কৰি সামৰিব লাগিব এতিয়া নতুন জানুৱাৰী মাহত ইউটিউবত কিবা গান দিছা নতুন জানুৱাৰী মাহত বুলি ক'লে মোৰ 31 ডিচেম্বৰ তাৰিখে যোৱা বছৰ মই 31 ডিচেম্বৰ তাৰিখে মোৰ জন্মদিন আছিলে সেইদিনাই মই দিল টুটেলা গীতটি আগবঢ়াই দিছিলোঁ আৰু এইবাৰ মই তেনেকৈ 31 ডিচেম্বৰ তাৰিখে মই ভাবিছোঁ যে মোৰ নিজা ইউটিউব চেনেলত নহ'লে বা মোৰ ককাইদেউ চান্তাতিৰ চেনেলত মোৰ মাছুক চং এটা মানে ঝুমুৰ মাছুক আগবঢ়াই দিম বুলি ভাবিছোঁ তাকে সকলো ৰাইজে মৰম কৰিলে ভাল পাম অকণমান দোহাৰি গুণগুণাই দিওঁ দিয়া ঠিক আছে গীতটো আমাৰ অমৃত তাঁতী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হয় আদিবাসী তাকে মাছুক কৰিছোঁ তাকে দুলাইমান গুণগুণাই দিছোঁ পাঞ্চি হৈ উড়ে যাব নীল গগনে দেখতে রহবই তোকে যাহা তৈ রহবে তৈ যাবি রহবে রানী রে সুখ সে জীবন বিতাবে তৈ যাবি রহবে রানী রে সুখ সে জীবন বিতাবে থ্যাংক ইউ
মিণ্টুমণিক আৰু এটা কথা সুধিব বিচাৰিছোঁ যে এতিয়া তুমি পঢ়ি আছা বুলি কৈছা যে কোন ক্লাছত বা কোন কলেজত কি পঢ়ি আছা আৰু পঢ়া শুনাৰ লগত গীত মাতৰ যিটো চৰ্চা এই গীত মাতৰ চৰ্চাটো আগুৱাই নিওঁতে কষ্ট হোৱা নাই নেকি? কষ্ট যথেষ্টখিনি হয় আৰু মই পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে মোৰ ঘৰৰ ফালৰ পৰা অলপ ছাপোৰ্ট কৰে আৰু মই এতিয়া বৰ্তমান পঢ়িছোঁ ছেকেণ্ড ইয়েৰ। হয়, আৰু মই পঢ়ি আছোঁ আমাৰ ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়। আৰু গানৰ লগত লাগি থাকিলেওতো নহ'ব, পঢ়া শুনাৰ ফালেও অলপ আগবাঢ়ি যাব লাগিব। সেইটো কাৰণে পঢ়া শুনাৰ ফালেও অলপ মন দিবলগীয়া হয় আৰু আমাৰ গীত মাতৰ ফালেও অলপ মন দিবলগীয়া হয়। অলপ কষ্টটো যথেষ্টখিনি হয় বাৰু। গীত মাত যে গোৱাৰ ক্ষেত্ৰত কিবা আমাৰ বহুত মানে গীত মাত সংগীত বিদ্যালয় থাকে, তেনেকুৱাবিলাকত তুমি কিবা কোৰ্চ লৈছিলা নেকি? ধৰি লওক তেনেকুৱা ধৰণৰ পাঠ লৈছিলা নেকি গীত মাত গোৱাৰ? হয়, মই ক্লাছ 7ৰ পৰা আমাৰ সোণাৰী সংগীত মহাবিদ্যালয় প্ৰসন্ন ফুকনদেৱ তেখেতৰ সংগীত মহাবিদ্যালয়ত মই ক্লাছ 7ৰ পৰা মই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। এতিয়া 5 বছৰ হ'ল বাৰু। যিহেতু মোৰ এবাৰ ফাইনেল আহি আছে, সেইটো কাৰণে মোৰ এবাৰ আমাৰ সংগীত মহাবিদ্যালয়ৰ মই এক্সামটো দিব নোৱাৰিলোঁ। সেইটো কাৰণে অহা বছৰকে দিম বুলি ভাবিছোঁ। 6 বছৰীয়া কোৰ্চ আছিলে আৰু এবছৰ আছে আৰু। এতিয়া মোৰ বিশেষকৈ চেনেলটো হ'ল ছাত্ৰ ছাত্ৰীৰ কাৰণে, গতিকে ছাত্ৰ ছাত্ৰী কিবা ক'ব বিচাৰিবা নেকি যে ছাত্ৰ ছাত্ৰীসকলে তোমাৰ ফালৰ পৰা কিবা পৰামৰ্শ বা তোমাৰ পৰা কিবা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত উপদেশ কিবা দিব বিচাৰিবা নেকি? ছাত্ৰ ছাত্ৰীসকললৈ মই এটাই ক'ব বিচাৰিম কথা, সকলোৱে পঢ়াৰ লগতে অন্য এটা দিশো থাকে। সেই দিশটোতো আগবাঢ়ি যাব লাগিব। খেল ধেমালি হ'ব পাৰে, নাটক কৰা বা নাচ গান বা যিকোনো হ'ব পাৰে, কৌতুক বা কবিতা লিখা মেলা, এইবোৰ প্ৰায়ভাগ থাকে দিশ। তাকে মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ যে পঢ়াৰ লগতে আৰু এটা অন্য দিশ থাকে, সেই দিশটোতো যাতে সকলোৱে আগুৱাই যায়। এতিয়া আমাৰ পাঠ্যপুথিতে কিছুমান ধৰি লোৱা কবিতা থাকে, সেই কবিতাবিলাকো ধৰি লওক ছাত্ৰ ছাত্ৰীসকলে অলপ সুৰ দি গাব পাৰে। সুৰ দি ক'লে গাব পাৰিলে বা আধুনিক সুৰ হওক বা ঝুমুৰ বা বিহুৰীয়া বিহু বহুতে টোকাৰী গীতৰ হেৰিটো গায়। মানে যোনটো ভাল লাগে, যোনটোৰ প্ৰতি মানে আকৰ্ষিত, সেইটো সুৰত গালে মানে ভাল হয় আৰু। মিণ্টুমণি, আমি এতিয়া শেষৰ দৃশ্যলৈ গৈছোঁ, যিহেতু সময়ৰো নাটনি। এতিয়া এতিয়ালৈকে তুমি কিমানবিলাক গীত গালা, কিমানটামান গীত গালা? মই এতিয়া বৰ্তমান বুলি ক'লে 2019 চনৰ পৰা এতিয়ালৈকে 2022 চন সোমাবলৈ হ'ল। এতিয়ালৈকে মই বৰ্তমান 13টা গীত কৰিছোঁ আৰু এটি গীত আমাৰ ককাইদেউ বাবলু নেৱাৰ তেখেতে লিখি দিছিল, এই চনা পাগলা মই হৈ যাবৰে। গীতটি আগবঢ়াই দিয়া নাই বাৰু, আৰু আশা আছে যে সেইটো গীত সকলোৱে ভাল পাব শুনি। আৰু এতিয়ালৈকে বৰ্তমান গীত মই 13টা আগবঢ়াই দিছোঁ আৰু 4টা গীত আগবঢ়াই দিবলৈ বাকী আছে, খুব সোনকালে দিম। এতিয়া কথাটো হ'ল কি, যিমানকেইটা গীত আছে তাৰ ভিতৰত তোমাৰ একেবাৰে ভাল লগা বা ৰাইজে ভাল লগা গীতটো অকণমান গুণগুণাই দিলে ভাল লাগিব নেকি? গীত ভাল লগা বুলি ক'লে মোৰ মই যিমানকেইটা গীত গাইছোঁ গোটেইকেইটাই ভাল লাগে। হ'লেও মানে ৰাইজে আঁকোৱালি লোৱা এটা গীত আছে বাৰু। যোৱা বছৰ মোৰ জন্মদিনাখন মানে উপহাৰ দিছিলোঁ, সেই গীতটি বহু লোকে আঁকোৱালি লৈছিলে। সেই গীতটি 2 লাইন মানে গুণগুণাই দিছোঁ। এমিনি দিলটা মোর তুতে গেল রে, ছড়িকে তুই চল গেলি রে। এমিনি দিলটা মোর টুটে গেল রে, ছড়িকে তুই চল গেলি রে। দিলটা মোর টুটে গেল রে, এমিনি ভাদো মাহিনা সে গেল রে, জোড়া মাদল বাজি গেল রে। কাশি ফুল ফুটে গেল রে, সরাইডো জিলার সোনারিতি মনে রে। আজি আমি মিণ্টুমণি
মিণ্টুমণিৰ পৰা আমি ইমানতে বিদায় ল'ম। কিন্তু বিদায় লোৱাৰ লগে লগে আমি এটি বিহু কলি যদি নুশুনো তেতিয়াও বেয়া লাগিব। গতিকে বিহু কলিটো লোৱাৰ পিছতে আমি মঞ্চৰ পৰা আমি বিদায় ল'ম। গতিকে বিহু গীত এটা গুণগুণাই দিয়া। ঠিক আছে, মই জুবিনদাৰ গীতটি গুণগুণাই দিছোঁ। ঐ নাহৰ ফুলাৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ, ঐ নাহৰ, ঐ নাহৰ আনিলি তই বহা গৰে খবৰ, বুকুতে বাজিছে ঢোলৰে চাপৰ, তেজতো উঠিছে পিৰিতিৰে লহৰ, ঐ নাহৰ ফুলাৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ, ঐ নাহৰ, ঐ নাহৰ আনিলি তই বহা গৰে খবৰ। ধন্যবাদ। অনাগত দিনত আকৌ আমি মিণ্টুমণি গৈ লগ পাম। আশা কৰোঁ আৰু ভৱিষ্যতলৈ আৰু কিছু গীত শুনিবলৈ পাম। আমাৰ থলুৱা গীত, ধৰি লওক আমাৰ বিহুৱে হওক বা টোকাৰী গীতে হওক, বিয়া নামেই হওক, এইবিলাকো মই মিণ্টুমণি গগৈৰ পৰা পৰৱৰ্তী পৰ্যায়ত ল'ম বুলি ভাবিছোঁ। গতিকে আজিলৈ আমি ইমানতে